Hey guys a call. তই যোন ফাৰ্ষ্ট জ্বলাইছা ফোন কৰত আৰু সেই কৰি দি হেং কৰি দিবা আৰবি দে আমি ঠিক জ্বলা নাছি গোটেই ইমান পিকো কি বল বাবা রাখি দিবার আমারও
এয়া হৈছে শিলবাৰী উন্নতিৰ মন্দিৰটো হা আমি এতিয়া বহি আছোঁ আমি ইয়াতে চেকিং ওলালোঁ ইয়াতে এতিয়া বহি আছোঁ অকণমান প্ৰসাদ খালোঁ আৰু ইয়াৰ ওচৰৰে এজনী আইতা লগাই পাইছোঁ তেখেতক সুধিছোঁ যে এই মন্দিৰটোৰ বৈশিষ্ট্য তেখেতে আমাক বুজাই দি আছে সঁচাকৈ বহুত ভাল লাগে মন্দিৰটোতে আপোনালোকে আহিব আৰু আজি এয়া আমাৰ খাৱনিত সকলোৱে চিনি পায় তেখেতক ৰাস কৰি বহুত ভাল লাগে বৰমাৰ লগত বহুত কথা পাতিলোঁ মন্দিৰত আছিলোঁ তেওঁ মন্দিৰত আছিলোঁ তাই নগ'লোঁ আপোনালোকে মনাৰ চেনেলটো চাব ভালকৈ সকলোৱে আশীৰ্বাদ কৰিব যেনেকৈ বৰমাক আশীৰ্বাদ কৰি আছে আপোনালোকে আৰু খাৱনি নতুন ভিডিঅ' লাগে ঠিক আছে দি আছোঁ মই নতুন ভিডিঅ' আহি আছে ঠিক আছে দিয়ক চাব বহি আছে আজি মন্দিৰত আমি এতিয়া যাবলৈ ওলাইছোঁ গাইছ ব্লগ বনাইছা ইয়াতে এতিয়া প্ৰসাদ দিব ইয়াতে এনেকৈ বহি ল'ম ইয়াতে বহি ল'ম প্ৰসাদ খাব দিয়া হয় আমাৰ গোটেই ফেমিলিতে ভাই দেখাই দিছোঁ মা মন্দিৰত আহি কেনেকুৱা লাগে আপোনালোকে আহিব ইয়াতে বাঘৰা অঞ্চল আছে বাঘৰা বহুত আহিব লাগে বাক্সা ডিষ্ট্ৰিক্টত শিলবাৰী মন্দিৰত আহিব বহুত ভাল লাগে ইয়াতে এটা বিশ্বাস এইটো মেইন মন্দিৰটো এবাৰ দেখাই দিছোঁ মন্দিৰৰ পৰা পথাৰৰ মাজত মন্দিৰৰ পৰা খাই চেষ্টা কৰিলে আমাৰ এতিয়ালৈকে আহিয়ে পোৱা নাই টিংকুল দেচুক কি বুলিছে কৰাবি কলি তাৰ টিংকুলে কতে আমাৰ এয়া আমাৰ আহি গ'ল ইয়াতে আমি খাম আৰু কেতিয়াবা আহিব ৰাখাৰে
আৰু এতিয়া আমি মন্দিৰৰ পৰা আহি বহিছোঁ মানে আমাৰ ভাগৰ লাগিছে এতিয়া আমি সকলোৱে ড্ৰেছ চেঞ্জ কৰি পূৰা চিভিল ড্ৰেছত বহিছোঁ বাৰু যি কি নহওক আজিৰ ভিডিঅ'টি আপোনালোকে চাই কেনে পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব আৰু এয়া আমাৰ মনালিছা এয়া আমাৰ মৌচুমী আমাৰ আজি ফেমিলিটো আৰু এইটো আপোনালোক সকলোৱে মৰম দি থাকিব আৰু ভিডিঅ'বিলাক আচলতে আপোনালোকে লাইক কৰিলে বা কমেণ্ট কৰিলে ভিডিঅ'বিলাক বনাই ভাল লাগে যদি বেয়া পাইছে তেতিয়াহ'লে জনাব ভাল পাইছে জনাব বাৰু যি কি নহওক তেতিয়াহ'লে আজিলৈকে ইমানতে সামৰিছোঁ ধন্যবাদ